নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এখন পূজা পাতিছো পূজাখন ৰাতিপুৱাৰে পৰা যোগাৰ কৰি এতিয়া 9 বাজিছে দেউ আহি গুটেইখিনি সজাই ললে আৰু আজি পূজাখন মন্দিৰত পতা নাই এটা ঘৰৰ বাৰান্দাত পাতিছো আপোনালোকক এই মন্দিৰত নাপাতি ইয়াতে কিয় পাতিছো সেই উদ্দেশ্য জনাম আৰু পূজাখন পাতিছো গণেশ বাবাৰ উদ্দেশ্যে আগতে গণেশ পূজা পতা নাই আজি প্ৰথম পাতিছো আৰু দেৱে ক'লে এজন পূজাত বহি যাব লাগিব কাষতে আমাৰ ভিনদেউ আৰু মানুহজনে বহি আছে আৰু এজনকৈ আমি পূজাত বহি গৈ আছো আপোনালোকৰ আশীৰ্বাদ লাগিব যেহেতু এটা উদ্দেশ্য আছে জনাই আছো আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব এতিয়া মই পূজাত বহিছো ফুল দিবলৈ কৈছে তিনিবাৰ গণেশ নম বুলি ফুল দি দিলো আলহী অতিথি কেইজনমান মতা হৈছে ওচৰ চুবুৰীয়াকো মতা হৈছে আজি গণেশ পূজা উদ্দেশ্যে এয়া বুন্দিয়া লাৰু যেহেতু গণেশ পূজাৰ কাৰণে লাগে তেনে সেই কাৰণে গণেশ পূজাৰ কাৰণে এয়া বুন্দিয়া লাৰু এইফালে খাজা এইফালে চেনি বুন্দিয়া ভুজিয়া গোটেইখিনি অনা হৈছে ৰসগোল্লা পূজা শেষ হ'ব এতিয়া আৰু এজনকৈ গণেশ বাবাৰ নামত আমি শেষৰটো ফুল দি গৈ আছো আৰু আলহী অতিথিখিনি এতিয়া এজন দুজনকৈ পাইছেহি আমাৰো দেৱৰ পূজা শেষ হ'ব এতিয়া আৰু মোৰ ফুলপাত দিবলৈ কৈছে আৰু ময়ো ফুলপাত দি ল'লোঁ ল'ৰা বোৱাৰীয়ে আমাৰ পৰা আশীৰ্বাদ লৈছে উদ্দেশ্যটো আছিল এয়া মই এটা ওৱান টাইম ডিছ বনোৱা মেচিন ক্ৰয় কৰিছোঁ আৰু সেই উদ্দেশ্যৰে গণেশ পূজাখন পাতিছোঁ পূজাখন যিহেতু মেচিনটোৰ উদ্দেশ্যে পাতিছোঁ সেয়েহে মেচিনটো চলাই চাব লাগিব আমাৰ মানুহজনে চলাই চাইছে আৰু প্ৰথমখন প্লেট উলিয়াই দিছে ধুনীয়া হৈছে গোটেইকেইজনে অকণমান প্লেটকেইখন ধুনীয়া হৈছে না নাই চাই লৈছোঁ এই দুটা হেনো দাই বুলি কোৱা হয় 14 নম্বৰ আৰু 7 নম্বৰ 7 নম্বৰটো চাহৰ মিঠাই আৰু প্ৰসাদ খোৱাৰ কাৰণে আৰু 14 নম্বৰটো ভাত খোৱাৰ কাৰণে এই দুটাৰে মই আৰম্ভ কৰিছোঁ আপোনালোকক কৈছিলোঁ বাৰান্দাত পাতিছোঁ বুলি ঘৰৰ ভিতৰত মেচিনটো ৰাখিছোঁ সেইকাৰণে সেই মেচিন থকা ঘৰটোৰ বাৰান্দাতে পূজাখন পাতিছোঁ মন্দিৰত পতা নাই এই বস্তুখিনি আপোনালোকে হ'লচেলত পাব প্ৰসাদ বিতৰণ কাৰ্য চলি আছে আৰু এজন দুজনকৈ মানুহ আহি আছে যিহেতুকে দি আছোঁ আৰু আহিব আছে অতিথি এতিয়া যিহেতু দুপৰীয়া 12টা বাজিছে সকলোৰে আজি পূজা অৰ্চনা চলি আছে যিহেতু আহিব লাহে লাহে নিজে মেচিনত বনোৱা এই ডিছেৰে প্ৰসাদ বিতৰণ কৰি আছোঁ গণেশ পূজা উপলক্ষে যিহেতুকে আমি যোৱাকালিৰ পৰা উপবাসে থাকিছোঁ সেইটো কাৰণে বোৱাৰীজনীয়ে অলপ খিচাৰি বনাইছেগৈ আৰু মই প্ৰসাদ বিতৰণ কৰি আছোঁ এজন দুজনকৈ মানুহ আহি থকা চাহখিনিও মই দি আছোঁ আৰু আগদিনাখনে গুৱাহাটীৰ পৰা মানুহ আহি এনেদৰে ফিটিং কৰি থৈ গৈছে শিকাই থৈ গৈছে কেনেদৰে কি কৰিব লাগিব যিহেতু গুৱাহাটীৰ পৰা আমি মেচিনটো লৈছোঁ আৰু তাৰ পৰাই মানুহ আহি এইদৰে আগদিনাখনে ফিটিং কৰি থৈছে শিকাই বুজাই গৈছে
মেচিনটো যেহেতু মই ললো আৰু এই উদ্দেশ্যে আপোনালোকে ভিডিঅ'বোৰ মোৰ পাই থাকিব আৰু হোলসেল ৰেটত পাব অৰ্ডাৰ কৰিব আৰু তলত মোৰ ফোন নম্বৰটো দিয়া থাকিব আশীৰ্বাদ কৰি থাকিব আগলৈ ভিডিঅ' পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ